ছাত্ৰ-ছাত্ৰীসকল অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টিত বৰ্তমান অনুষ্ঠিত হৈ থকা 10ম শ্ৰেণীৰ দ্বিতীয় গোট পৰীক্ষাৰ অসমীয়া কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। দৰং জিলাত অনুষ্ঠিত হৈ যোৱা ভিডিঅ'টো মনোযোগেৰে শুনিবা। টাইম 2 hours, ফুল মাৰ্ক 50। এতিয়া প্ৰথমতে চমু উত্তৰ দিব দিছে। কুৱেশ্যন আছে 5টা কুৱেশ্যন আছে। কুৱেশ্যনকেইটা চাবা তোমালোকে। হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? নিব্জ শব্দৰ অৰ্থ কি? অট্টালিকাত বাস কৰা মানুহবোৰক কবিয়ে কাৰ সৈতে তুলনা কৰিছে? জাংফাই কি? কোনখন উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এইবাৰ 2 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে। 2 নম্বৰ প্ৰতিটোতে আছে 2 নম্বৰকৈ 3টা প্ৰশ্ন দিয়া আছে। আক্ৰমণকাৰী মোগলৰ দৃষ্টিত অসমখন কেনেকুৱা আছিল? কবিয়ে মৰাৰ পিছত কিয় অসমতে জন্ম ল'ব বিচাৰিছে? বৰশান্তিত আছো এই প্ৰজাতিত কোনে কিয় এনেদৰে কৈছিল? নেক্সট চাবা। 3 নম্বৰ চাবা তোমালোকে। হেৰা অচিনাকি মানুহজন তোমাক কি লাগে হে ইয়াত? কোনে কিয় কবিক এইদৰে সুধিছিল? 3 নম্বৰ আছে। 4 নম্বৰ প্ৰশ্নটো চোৱা। ব্যাখ্যা কৰিব দিছে। দুৱৰীৰ পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, জহৰ পোৱালিহঁতে কোনে কাক চাই? নম্বৰ আছে 4 মাৰ্কছ আছে। তোমালোকৰ মনোযোগেৰে চোৱা। দুৱৰীৰ পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, ভৰি ধুৱে পোৱালৰ ভৰা দলঙত, জহৰ পোৱালিহঁতে কোনে কাক চায়? এইবাৰ 5 নম্বৰ কুৱেশ্যনকেইটা চোৱা তোমালোকে। 5 নম্বৰ প্ৰশ্নটোত প্ৰত্যেকটো নম্বৰ আছে। 1 নম্বৰ কৈ আছে, ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটোৰ নাম কি? ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীখনৰ মূলমন্ত্ৰ কি? শ্বিৰিন ইবাদী কোন আছিল? এইবাৰ 6 নম্বৰ প্ৰশ্নকেইটা চোৱা তোমালোকে। 6 নম্বৰ প্ৰত্যেকটো 2 নম্বৰ কৈ আছে, কোনবোৰ লোক অসমৰ আদিম অধিবাসী? কোনবোৰ লোক অসমৰ আদিম অধিবাসী? তেলৰ বাবে চলোৱা খনন কাৰ্যত মাড লগিং আহিলাসমূহৰ ভূমিকা কি? অসমত পুৰণি কালত কি কি ধৰ্মৰ প্ৰচলন আছিল? এইবাৰ চোৱা 7 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে। জাগ্ৰছ পৰ্বতৰ বিষয়ে এটি চমুটোকা লিখা। 3 মাৰ্কছ আছে। নিৰ্দেশ অনুযায়ী উত্তৰ দিয়া। তলৰ শব্দকেইটাত মূৰ্ধন্য বা নিৰাশ হোৱাৰ কাৰণ দৰ্শোৱা। ৰামায়ণ, অভিলাষ। ব্যাস বাক্যৰ সৈতে সমাসৰ নাম লিখা। পদ্মনাভ, ভাই ককাই। সন্ধি ভাঙা, নাবিক, গায়ক। নেক্সট চাবা। জ্যোতিচিহ্ন ব্যৱহাৰ কৰি তলৰ বাক্যটো শুদ্ধকৈ লিখা। 1 মাৰ্কছ আছে। দেউতাকে ক'লে শিক্ষকৰ লগ নেৰিবা, যি কথা কয় সেইমতে চলিবা। 10 নম্বৰটো চোৱা। চমু উত্তৰ দিয়া। আততায়ী কাক বোলে? মহাৰথী কোন? কুলক্ষয় দোষ কি? 1 মাৰ্কছ কৈ আছে। 3 নম্বৰ। এইবাৰ 11 নম্বৰ প্ৰশ্নটো চোৱা। অৰ্জুনে কৃষ্ণক উভয় পক্ষৰ সৈন্যৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? 2 মাৰ্কছ আছে। যুদ্ধক্ষেত্ৰলৈ গৈ অৰ্জুনে কাক দেখিলে? তেওঁলোকক দেখি তেওঁ কৃষ্ণক কি ক'লে? 2 আছে। 2 নম্বৰ আছে। 4 নম্বৰ আছে। 13 নম্বৰটো সূত্ৰ লিখি উদাহৰণ দিয়া। যিকোনো এটা পদ বা পয়াৰ দুলৰি। 2 নম্বৰ আছে। তলৰ কবিতাভাগিৰ ছন্দ নিৰ্ণয় কৰা। অধমে কেৱল দোষ লবয় মাধ্যম গুণ, দোষ লবে কৰিয়া বিচাৰ। এইটো তোমালোকৰ ছন্দ নিৰ্ণয় কৰিব আছে। নম্বৰ আছে। 2 নম্বৰ আছে। ছাত্ৰ-ছাত্ৰীসকল, এইখন হ'ল তোমালোকৰ এখন ছেকেণ্ড ইউনিট টেষ্টৰ অসমীয়া কুৱেশ্যন পেপাৰ। তোমালোকে ভালদৰে ফ'ল' কৰিবা আৰু তোমালোকে মোৰ এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।